নমস্কাৰ ৰিংকুজ ব্লগছৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মই আপোনালোকলৈ কিছুমান নতুন ডিজাইনৰ ফুলৰ সানেকিৰ এটা ভিডিঅ' লৈ আহিছোঁ আসলতে বহুকেইজনে এই ভিডিঅ'টো বিচাৰি আছিলে মোষ্ট ৰিকুৱেষ্টেড ভিডিঅ' বুলি ক'ব লাগিব আসলতে তাৰে ভিতৰত কেইগৰাকী মানৰ নাম মই ল'ব খুজিছোঁ জয়ষ্ণৱী সোণোৱাল সুমি ডেকা চন্দন জুৰি মিছ কৰবী আছাম ৰেখামণি গগৈ কৃষ্ণ প্ৰসাদ গগৈ বিটু গগৈ আৰু বহুকেইজনে মেছেজ কৰিছিলে হয়তো কাৰোবাৰ নাম থাকি যাব পাৰে গতিকে পিছৰ ভিডিঅ'ত মই নিশ্চয় ল'বলৈ চেষ্টা কৰিম আজি তেনে ধৰণৰে কিছুমান নতুন ডিজাইনৰ ফুলৰ সানেকি মই দিবলৈ বিচাৰিছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু আমাৰ চেনেলটোত যদি আপুনি প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাষত যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি অল কৰি থ'ব তেতিয়াহে মই দিয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি আগতীয়াকৈ পাই থাকিব আৰু সোনকালে চাব পাৰিব
তেতিয়াহ'লে আজিৰ এই ফুলৰ চানেকি কেইটা আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব কাৰণ আপোনালোকৰ এটা কমেণ্টে আমাক ভিডিঅ'বোৰ বনাবলৈ বহুত উৎসাহ যোগায় আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ পৰা আমাৰ অসমীয়া শিপিনীসকলৰ অকণমান হ'লেও সহায় হ'ব আৰু যিসকলে বোৱা কটাৰ কাম নাজানে তেওঁলোকে আনৰ সহায়ত হ'লেও এই ডিজাইনবোৰ দিয়াই কাপোৰ তৈয়াৰ কৰি ল'ব পাৰিব আৰু ভিডিঅ'টো যদিহে আপুনি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু যদিহে বহুত বেছি ভাল পালে তেতিয়াহ'লে পৰিয়াল আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব ৰ'ব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাষত যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি অল কৰি থব তেতিয়াহে আমাৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি আগতীয়াকৈ পাই থাকিব আৰু চাব পাৰিব পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়াহ'লে আজিলৈ আহোঁ বাই বাই